নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল এছামিজ কবিটোবিত স্বাগতম জনাইছোঁ। এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে 60 বছৰ ধৰি গা ধোৱা নাই। হয় বন্ধু বান্ধৱীসকল, আজি আমি 60 বছৰে গা নোধোৱা এগৰাকী অদ্ভুত ব্যক্তিৰ বিষয়ে আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, 60 বছৰে গা নোধোৱা এই অদ্ভুত ব্যক্তিগৰাকীৰ নাম হৈছে আমাও হাজী। তেখেতৰ বয়স 80 বছৰ আৰু আমাও হাজী ইৰাণৰ দেৰগা গাঁৱত বাস কৰে। তেখেতৰ বহুকেইটা অদ্ভুত গুণ আছে যিবিলাক আপুনি শুনিলে আচৰিত মানিব। বন্ধু বান্ধৱীসকল, হাজীয়ে যিখিনি ঠাইত থাকে সেইখিনিত এটা দীঘলকৈ গাঁত খান্দি লয় আৰু সেই গাঁতটোত ৰাতি শুই থাকে। তেখেতে এদিনত 5টাকৈ চিগাৰেট খায়। আচৰিত কথা এইটোৱে যে সেই 5টা চিগাৰেট তেওঁ একেলগে খায়। হাজীৰ প্ৰধান খাদ্য হৈছে গেলা-পচা জীৱ-জন্তু। বন্ধু বান্ধৱীসকল, এটা আচৰিত কথা যে তেখেতৰ এডাল ষ্টীলৰ পাইন আছে যিডালত তেওঁ জীৱ-জন্তুৰ গাৰ মল ভৰাই লয় আৰু সেই মলবোৰ জ্বলাই ধূমপান কৰে। বন্ধু বান্ধৱীসকল, আমি ঠাণ্ডাৰ পৰা বাচিবলৈ নানা ধৰণৰ গৰম কাপোৰ ব্যৱহাৰ কৰোঁ, কিন্তু আমাও হাজীয়ে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ কেৱল মাত্ৰ এটা হেলমেট ব্যৱহাৰ কৰে আৰু সেই হেলমেটটোৱে তেওঁক ঠাণ্ডাৰ পৰা সকলো সময়তে ৰক্ষা কৰে। আপোনালোকে ইয়াত দেখা পোৱাৰ নিচিনা আমাও হাজীয়ে তেওঁক শৰীৰ দৰ্শনৰ বাবে দৰ্পণো ব্যৱহাৰ কৰে। বন্ধু বান্ধৱীসকল, হাজীয়ে 60 বছৰে গা নোধোৱা কাৰণটো আপুনি শুনিলে একেবাৰে আচৰিত হ'ব। এনেকুৱা নহয় যে হাজীয়ে জীৱনত এবাৰো গা ধোৱা নাই। 80 বছৰীয়া হাজীয়ে 20 বছৰ বয়সলৈকে গা ধুইছিল, কিন্তু তেখেতৰ গা ধুলে বেমাৰ হয় বুলি অনুভৱ ব্যক্ত কৰিছে আৰু 20 বছৰ বয়সৰ পৰা তেওঁ আজিলৈকে এবাৰো গা ধোৱা নাই। 60 বছৰ ধৰি গা নোধোৱাকৈ থাকি এটা সৰল জীৱন কটোৱা আমাও হাজীয়ে আমাক সকলোকে জীৱন যাপনৰ এটা অন্য দিশ দৰ্শন কৰাইছে। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।